হেল্ল' বন্ধুসকল একদম ৰাতিপুৱা হৈ আছে আৰু মই ভিডিঅ'টো ভাবিছোঁ কি ভিডিঅ'টো আজি ষ্টাৰ্ট কৰি দিওঁ কাৰণ কি হয় পাছত কৰিমকৈ থৈ দিলে পাছত একদম বহুত বেছি দেৰি হৈছে আৰু ভিডিঅ' কৰা নহয় গতিকে আজিৰ ব্লগ বুলিয়েই কৈ দিছোঁ বা ভিডিঅ'টো আৰু আজিৰ ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰিছোঁ আৰু কি কৰা হয় ৰাতিপুৱা শুই উঠাৰ পৰা গতিকে দেখুওৱা হ'ব ভিডিঅ'টোত গতিকে চাই থাকক আপোনালোকে মই ফাৰ্ষ্টতে ৰুমটো সদায় চাফা কৰি লওঁ সদায় গতিকে আজিও সেই তেনেকৈ আৰু আৰম্ভ কৰিছোঁ যাতে ভিডিঅ'টো কৰাৰ চেষ্টা কৰিম আৰু কণ্টিনিউ কৰি যোৱাৰ চেষ্টা কৰিম ভিডিঅ'টো গতিকে ব'লক বহুত বেছি দেৰি নকৰি আজিও ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিহেতু শুই উঠিছোঁ চৰ্দি লাগিয়ে আছে চকুকেইটা ধৰিব পাৰিছোঁ স্কেন আগৰ হৈ আছে গতিকে ব'লক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো এতিয়া মই ৰুমৰ কামবোৰ ধুনীয়াকৈ কৰি লওঁ তাৰ পাছতে আপোনালোকক ধুনীয়াকৈ পাই আছোঁ আৰু যিহেতু কি হয় ৰুমৰ কামবোৰ থাকিলে ভাল নালাগে গাটো ধুই আহি যদি ৰুমৰ কামবোৰ এনেকৈয়ে দেখুওৱা যায় সেইটো কাৰণে মই আচলতে ৰুমটো গা ধোৱাৰ আগতেই ধুনীয়াকৈ চফা কৰি লওঁ আৰু যিহেতু ধূপডাল ৰুমত জ্বলোৱা হয় ন সেইটো কাৰণে অলপমান চাফা হৈ থাকিলে আৰু ৰুমটো সাৰি ল'লে ধূপডাল জ্বলাই ভাল লাগে আৰু সেইটো কাৰণে ৰাতিপুৱাই শুই উঠি মই ধুনীয়াকৈ নিজৰ ৰুমটো চফা কৰি লওঁ আৰু তাৰ পাছতে যিহেতু বাহিৰৰ যোনবোৰ কাম থাকে মোৰ সেই কামখিনি কৰা হয় প্ৰথমতে ৰাতিপুৱাই শুই উঠি মই নিজৰ কামখিনি আচলতে কৰি লওঁ আৰু এতিয়া অলপমানকৈ কামবোৰ যোনখিনি আছে লাহে লাহেকৈ কৰি আছোঁ কাৰণ কি হয় ৰাতিপুৱা সময়কণ এনেও মানে বহুত বেছি খৰধৰকৈ কামবোৰ কৰি ভাল নালাগে সেইটো কাৰণে অলপমান লাহে লাহে কৰা হয় কামবোৰ আৰু চাই থাকক আপোনালোকে কিনো কৰা হয় আৰু এইকেইদিন কি কৰিছোঁ মই বিচনা চাদৰখন পৰাৰ পাছত কম্বলখন যোনখন আছে পাতল কম্বলখন তলত পাৰি লৈছোঁ কাৰণ বহুত বেছি ঠাণ্ডা আৰু আমাৰ ৰুমটো তাতে আৰু বেছি ঠাণ্ডা সেইকাৰণে কম্বলখন তলত পাৰি লওঁ যাতে ঠাণ্ডাটো নালাগে আৰু নহ'লে বহুত বেছি ঠাণ্ডা হয় সেইটো কাৰণে কম্বলখন তলত পাৰি লওঁ আৰু এখন গাত লৈ লোৱা হয় যিহেতু কি হয় কম্বলখন পাৰি ল'লে পূৰা ধুনীয়াকৈ গৰম হৈ থাকে সেইটো কাৰণে এনেকৈ বিচনা চাদৰখন পৰাৰ পাছত কম্বলখন মই পাৰিয়ে দিওঁ আৰু বিচনাত ধুনীয়াকৈ
গুড মৰ্ণিং বন্ধুসকল, আজি ভিডিঅ'টো এনেকৈ ৰাতিপুৱা হৈ আছে, গতিকে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ আৰু গতিকে আৰম্ভ কৰিছোঁ। আৰু আপোনালোক সকলোকে যিহেতু মই ভিডিঅ'টো দিওঁতে চাগে বহুত দেৰি হৈ যাব, গতিকে এনেকৈ আৰম্ভ কৰি দিছোঁ। গুড মৰ্ণিং বুলি নাই কোৱা আৰু। আৰু আপোনালোকৰ হয়নে নহয় ক'বচোন। ঠাণ্ডা দিনকেইটাত মোৰ হ'লে এনেকুৱা হয়, মই মোজাযোৰ একেবাৰে ৰাতিপুৱা গা ধোৱাৰ পাছতেই পিন্ধি দিওঁ আৰু। কাৰণ কি হয়, ভৰিকেইটা একদম ঠাণ্ডা লাগি থাকে ন, সেইটো কাৰণে মোজাযোৰ একেবাৰে গা ধোৱাৰ পাছতে পিন্ধো। তাৰপাছত আৰু বাকীটো কি হয়, ঠাণ্ডাৰ পৰা আজিকালি বহুত বেছি, এইকেইদিন আমাৰ ইয়াত আচলতে বহুত বেছি ঠাণ্ডা পৰিছে। সেইটো কাৰণে ৰাতিপুৱাই মই মোজাযোৰ পিন্ধি দিওঁ গা ধুই পেলাই। তাৰপাছত যোনখিনি কাপোৰ ধুবলগীয়া আছে সেই কাপোৰখিনি ধুনীয়াকৈ উলিয়াই থওঁ, আৰু বাকীখিনি ধুনীয়াকৈ আৰু সামৰি পেলাই থৈ দিওঁ। কাৰণ কি হয়, যোনখিনি সদায় ইউজ কৰা হয় সেইখিনি বাহিৰতে উলিয়াই থোৱা হয়, আৰু যোনখিনি ধৰক আজিলেই ইউজ কৰিলোঁ আৰু মানে আজিৰ দিনটোত ইউজ নকৰোঁ, সেইখিনি আচলতে সোমোৱাই থৈ দিওঁ মই। আৰু যোনখিনি কাপোৰ ইউজ কৰিব লগা থাকে আজিৰ দিনটোত, সেইখিনি মই বাহিৰতে উলিয়াই থৈ দিওঁ। কাৰণ নহ'লে বা এনেই কাপোৰবোৰ খেলি মেলি হৈ যায়, সেইটো কাৰণে মই এনেকৈয়ে জাপি থওঁ আৰু। ৰুমটো ধুনীয়াকৈ সাৰি লওঁ, কাৰণ বাকী চব হৈছে আৰু পাছত চফা কৰিম। আৰু যিহেতু একদম ৰাতিপুৱা হৈ আছে, গতিকে ৰুমটোতো ধুনীয়াকৈ সাৰি পেলাই ধুনীয়াকৈ ধূপ জ্বলাম মানে। আৰু ঘৰটো ধুনীয়াকৈ সাৰি ল'লোঁ।
আৰু যিহেতু মই নামঘৰলৈ যাম ৰাতিপুৱাই যিহেতু নামঘৰলৈ যোৱা হয় চাকি জ্বলাবৰ কাৰণে সেইটো কাৰণে পিন্ধা কাপোৰযোৰ ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধিম ৰাতিপুৱা যিহেতু নামঘৰলৈ যোৱা হয় সেইটো কাৰণে সেই কাপোৰযোৰ উলিয়াই বাকীবোৰ মই সুমুৱাই দিছোঁ ধুনীয়াকৈ এতিয়া গা ধুই আহোঁগৈ আৰু এতিয়া ৰুমটো যিহেতু চাফ চিকুণ কৰা হৈয়ে গ'ল গাটো ধুই লওঁ আৰু তেন্তে আৰু যিহেতু আজি মূৰটো ধোৱা নহয় সেইটো কাৰণে মূৰটো ধোৱা নহ'লে চুলিখিনি বান্ধি লোৱা হয় গতিকে চুলিখিনি ধুনীয়াকৈ বান্ধি লৈছোঁ আৰু এতিয়া আপোনালোকক একেবাৰে গা ধোৱাৰ পাছত লগ পাই আছোঁ এতিয়া যিহেতু গা ধুই অহা হৈ গ'ল মই ধুনীয়াকৈ চুলিখিনি ফনিয়াই লৈছোঁ যিহেতু মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ কাৰণ নামঘৰলৈ যোৱা হ'ব আৰু যিহেতু ৰাতিপুৱা সদায় এইটো মই ৰাতিপুৱাৰ সময়কণত মই নামঘৰলৈ যাওঁৱেই মানে চাকি গছ জ্বলাই লোৱাৰ পাছতহে দিনটো ভাল হোৱা যেন লাগে আপোনালোকৰ কেনেকুৱা হয় বাৰু ক'বচোন মোৰ কিন্তু ৰাতিপুৱা চাকি গছ আৰু ধূপৰ যোনটো গোন্ধ থাকে সেই গোন্ধটো পোৱাৰ পাছতে মোৰ দিনটো ভাল লাগে এতিয়া মই ধূপডাল ধুনীয়াকৈ জ্বলাই ল'ম ৰুমত হৈ গৈছে এতিয়া মোৰ ৰুমত যিটো চাকি জ্বলাই হৈ গ'ল এয়া বাহিৰত চাওক কিমান কুঁৱলী আজি
কুঁৱলী চাওক এতিয়া মা গুড মৰ্ণিং এভৰিৱান কুঁৱলী কেনেকুৱা লাগিছে ক'ব দেই কমেণ্ট কৰি এতিয়া যিহেতু টাইম ইমান হোৱাৰ পাছতো কুঁৱলী চাওক আজি বহুত বেছি কুঁৱলী পৰিছে আমাৰ কাজিৰঙাত আজিয়ে চবতছে বেছি কুঁৱলী বুলি ক'ব পাৰি গুড মৰ্ণিং বন্ধুসকল আপোনালোকৰ ফালে কুঁৱলী কেনেকুৱা ক'ব আমাৰ ফালে কিন্তু আজি বহুত বেছি পৰিছে 7টা বাজি গ'ল কিন্তু কুঁৱলী চাওক আৰু এতিয়া ধুনীয়াকৈ নামঘৰত চাকি গছ জ্বলাই লৈছোঁ যিহেতু মই ৰুমতো এটা ধূপডাল জ্বলাই পেলাই থাপনাত ধুনীয়াকৈ মানে নামঘৰত ধুনীয়াকৈ চাকি গছ জ্বলাইছোঁ আৰু আগফালে যেতিয়া ধূপ দিবলৈ আহিছোঁ আগফালৰ পৰিৱেশটো চাওকচোন ইমান বেছি ধুনীয়া হৈ আছে আৰু এইফালে স্কুললৈ গৈছে সিহঁতি তাৰ পাছতে যিহেতু ইমান ধুনীয়াকৈ কুঁৱলী পৰি আছে গতিকে গ'লোঁ আৰু মই ধুনীয়াকৈ অলপমান গা চা ধুই আহি অলপমান এনেও ভাল লাগে নহয় জানো ৰাতিপুৱা সময়কণ সেইটো কাৰণে অলপমান খোজকাঢ়িবলৈ আহিলোঁ আৰু ইমান কুঁৱলী পৰিছে চাওক ইমান ধুনীয়া লাগিছে দেখি চাৰিওফালে কুঁৱলী কুঁৱলী হৈ আছে গোটেই কুঁৱলী কুঁৱলী হৈ আছে চবফালে কুঁৱলী অকল দেখিছে নহয় কুঁৱলী আৰু এয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আচলতে মই ৰুটি আৰু এয়া এনেকৈ ঘুগুনি কিবা কিবি খাই লোৱা হ'ল তাৰপাছত অলপমান মিঠা দৈ লোৱা হৈছিলে তেনেকৈ খাই ল'লোঁ ৰাতিপুৱা যিহেতু ইমান বেছিকৈ খাবলৈও মন নাযায় আৰু তাৰপাছত এয়া ওপৰত আহি ধুনীয়াকৈ যোনখিনি কাপোৰ আচলতে ধোৱা হৈছিলে সেই কাপোৰখিনি মেচিনৰ পৰা আনি ধুনীয়াকৈ মেলি দিছোঁ আৰু এয়া আমাৰ আচাৰ যিহেতু বাহিৰত ৰ'দত দি থোৱা হৈছে আৰু আচাৰখিনি হৈয়ে গৈছে অলৰেডি খাব পৰা হৈ গৈছে এয়া জলফাই আৰু এয়াও জলফাই আৰু এয়া জলকীয়া আৰু এয়া আম আৰু এয়া হৈছে চিনি পাইছে বাটল গুটি বান্দৰ আমাৰ ইয়াত খুব ওলাই দেই বান্দৰৰ কাৰণে আৰু মোৰ ভিডিঅ'টো ইমান মৰমেৰে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিব